हेलो फ्रेंड्स, আপোনাৰ সকলোকে মোৰ চেনেল ৰবিন ইনফৰমেশ্যনলৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত কৰোনা মহামাৰীয়ে সমগ্ৰ দেশতে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। মানুহৰ মনত ইয়াকে লৈ দিনক দিনে ভয় আৰু শংকা বৃদ্ধি পাব ধৰিছে। কাৰণ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা, চীন, ইটালী আদি দেশেও এই পৰ্যন্ত কৰোনা মহামাৰীৰ কোনো ধৰণৰ ভেকচিন বা এণ্টিবায়'টিক বাহিৰ কৰি উলিয়াবলৈ সক্ষম হোৱা নাই। আমাৰ দেশ ভাৰতবৰ্ষতো কৰোনা ভাইৰাছৰ আক্ৰান্ত হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে। আজি পৰ্যন্ত প্ৰায় 1,50,000-ৰো অধিক লোক এই কৰোনা মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু মৃতকৰ সংখ্যা প্ৰায় 4,200-ৰো অধিক। আমাৰ সকলোৰে মনত এটাই প্ৰশ্ন হয় যে এই কৰোনা মহামাৰীৰ ভাইৰাছৰ এণ্টিবায়'টিক বা ভেকচিন কেতিয়া ওলাব বা এই ভাইৰাছৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিব পাৰিম। এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থা WHO তেওঁলোকৰ